Good morning everyone, welcome to my YouTube channel. আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছৰ ইন্ট্ৰডাকচন, ডেফিনিশ্যন, ডিগ্ৰী এণ্ড এক্সাম্পল সম্পৰ্কে আজি আমি ইয়াৰ পৰৱৰ্তী শিতান লৈ এই ভিডিঅ'টো লৈ আগবাঢ়িছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ষ্টেণ্ডাৰ্ড ফৰ্ম অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ, টাইপছ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ, অৰ্থাৎ linear equations in two variables or standard form আৰু linear equations in two variables or types বিলাকৰ সম্পৰ্কে আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম। আহক আমি আগবাঢ়ো। আমি প্ৰথমতে আলোচনা কৰিম standard form of linear equations in two variables। আমি প্ৰথমতে ডেফিনিশ্যনটো চাই লওঁ। standard form, every pair of linear simultaneous equations in two variables can be expressed in the general form a1x plus b1y plus c1 equal to 0, say equation number 1. a2x plus b2y plus c2 equal to 0, say equation number 2. অর্থাৎ every pair of linear simultaneous equations, linear simultaneous equation or প্ৰত্যেকটো জোৰ in two variables, দুটা ভেৰিয়েবল থকা can be expressed in the general form। আমি এটা সাধাৰণ আকাৰত প্ৰকাশ কৰিব পাৰো। সেই আকাৰটো হৈছে a1x plus b1y plus c1 equal to 0, a2x plus b2y plus c2 equal to 0। যেতিয়াই আমি প্ৰত্যেক জোৰ সাইমultaneous ইকুৱেশ্যনৰ ইন টু ভেৰিয়েবলছৰ পেয়াৰক আমি 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা আকাৰ অৰ্থাৎ a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 আকাৰত প্ৰকাশ কৰিম। তেতিয়া আমি তাক ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি ক'ম। আহক আমি ইয়াত a1 b1 c1 a2 b2 আৰু c2 কি হয় আমি জানি লওঁ, তেতিয়াহে আমি ষ্টেণ্ডাৰ্ড ফৰ্ম সম্পৰ্কে এটা ভাল ধাৰণা কৰিব পাৰিম। ফৰ্ম দুটা হৈছে a1x plus b1y plus c1 equal to 0, say equation number 1, a2x plus b2y plus c2 equal to 0, say equation number 2, where a1 a2 are respectively the coefficients of x of equation 1 and 2। চাওক ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ ইয়াত a1 আৰু a1 আৰু a2 হৈছে প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণ অৰ্থাৎ ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ৰ ভেৰিয়েবল x ৰ কোএফিচিয়েন্টস। a1 আৰু a2 সদায় ফাৰ্ষ্ট এণ্ড সেকেন্ড ইকুৱেশ্যনৰ x ৰ কোএফিচিয়েন্ট হ'ব লাগিব। সেকেন্ড b1 b2 are respectively the coefficients of y of equation 1 and 2। ঠিক তেনেদৰে b1 আৰু b2 ইকুৱেশ্যন ফাৰ্ষ্ট আৰু ইকুৱেশ্যন 2 ৰ y ৰ কোএফিচিয়েন্ট হ'ব লাগিব। ইয়াত চাওক b1 টো হৈছে প্ৰথম ইকুৱেশ্যনৰ y ৰ কোএফিচিয়েন্ট আৰু b2 টো হৈছে দ্বিতীয় ইকুৱেশ্যনৰ y ৰ কোএফিচিয়েন্ট। একে ধৰণে c1 c2 are respectively the constant terms of the equations 1 and 2। c1 হৈছে প্ৰথম সমীকৰণৰ ইকুৱেশ্যন 1 ৰ কনষ্টেন্ট টাৰ্ম আৰু c2 হৈছে ইকুৱেশ্যন 2 ৰ কনষ্টেন্ট টাৰ্ম। গতিকে প্ৰত্যেক জোৰ এভৰি পেয়াৰ অফ লিনিয়াৰ সাইমultaneous ইকুৱেশ্যন a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 এই ফৰ্মত আমি যেতিয়া এক্সপ্ৰেছ কৰিম তেতিয়া আমি তাক ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰা বুলি ক'ম। আহক আমি এটা এক্সাম্পল চাই লওঁ। 2x plus 3y plus 6 equal to 0, say equation number 1, 4x plus 9y plus 8 equal to 0, say equation number 2। চাওক ইয়াত x ৰ প্ৰথম ইকুৱেশ্যনৰ x ৰ কোএফিচিয়েন্ট 2, দ্বিতীয় ইকুৱেশ্যনৰ x ৰ কোএফিচিয়েন্ট 4, গতিকে a1 equal to a2 equal 4। প্ৰথম ইকুৱেশ্যনৰ y কোএফিচিয়েন্ট 3 আৰু দ্বিতীয় ইকুৱেশ্যনৰ y কোএফিচিয়েন্ট 9, গতিকে b1 equal 3 and b2 equal 9 আৰু দুইটা ইকুৱেশ্যনৰ কনষ্টেন্ট টাৰ্ম কেইটা কমে 6 and 8, so c1 equal 6 and c2 equal 8। এটি হৈছে ষ্টেণ্ডাৰ্ড ফৰ্মৰ এটা উদাহৰণ। ইয়াৰ পৰা আমি কেইটামান কথা মনত ৰাখিব লাগিব যে in standard form right hand side of each equation must be 0, left hand side of each equation must contain all of a1 b1 c1 in equation 1 and a2 b2 c2 in equation 2। গতিকে ৰাইট হেণ্ড সাইডত ষ্টেণ্ডাৰ্ড ফৰ্মৰ সদায় 0 থাকিব লাগিব আৰু লেফট হেণ্ড সাইডত
প্ৰথম আৰু দ্বিতীয় ইকুৱেশ্যনৰ a1 b1 c1 আৰু a2 b2 c2 এই ভেলুকেইটা থাকিবই লাগিব। এইকেইটা থাকিলেহে আমি ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব বুলি ক'ব পাৰিম। এই কথা দুটা আপোনালোকে মনত ৰাখিব। এতিয়া আমি আলোচনা কৰিম টাইপছ অফ লিনিয়াৰ ইকুৱেশ্যনছ। দেয়াৰ আৰ টু টাইপছ, ওৱান কনচিষ্টেণ্ট এণ্ড টু ইনকনচিষ্টেণ্ট। লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছৰ দুটা টাইপছ আছে, এটা হৈছে কনচিষ্টেণ্ট আৰু আনটো হৈছে ইনকনচিষ্টেণ্ট। আহক আমি ইহঁতৰ ডেফিনিশ্যন কেইটা জানি লওঁ। কনচিষ্টেণ্ট, a pair of linear simultaneous equations in two variables are said to be consistent if they have solutions. যেতিয়া লিনিয়াৰ simultaneous ইকুৱেশ্যনৰ পেয়াৰ এটাৰ যেতিয়া ইহঁতৰ সমাধান থাকিব, অৰ্থাৎ আমি ইহঁতৰ যিকেইটা ভেলু x আৰু y থাকে, ইহঁতৰ যেতিয়া আমি ভেলু পাম তেতিয়া ইহঁতক আমি কনচিষ্টেণ্ট বুলি ক'ম। অৰ্থাৎ ইহঁতৰ সমাধান যেতিয়া থাকিব তেতিয়া আমি ইহঁতক কনচিষ্টেণ্ট বুলি ক'ম। আহক আমি ইনকনচিষ্টেণ্টৰ ডেফিনিশ্যনটো চাই লওঁ। ইনকনচিষ্টেণ্ট, এ পেয়াৰ অফ লিনিয়াৰ সাইমultaneous ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ are said to be inconsistent if they have no solutions. They have no solution. যেতিয়া সেই ইকুৱেশ্যন দুটাৰ কোনো ধৰণৰ সমাধান নাথাকিব, অৰ্থাৎ কোনো ধৰণৰ সলিউশন নাথাকিব, তেতিয়া আমি সিহঁতক ইনকনচিষ্টেণ্ট বুলি কওঁ। গতিকে কনচিষ্টেণ্ট যেতিয়া হ'ব তেতিয়া সিহঁতৰ সলিউশন থাকিব, আৰু যেতিয়া ইনকনচিষ্টেণ্ট হ'ব তেতিয়া সিহঁতৰ কোনো ধৰণৰ সলিউশন নাথাকিব। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে যে এই ইকুৱেশ্যনবিলাকৰ কিয় কোনো ধৰণৰ সলিউশন নাথাকে, বা কিছুমানত কিয় সলিউশন থাকে, কিছুমানত কিয় সলিউশন নাথাকে। আহক আমি এই সম্পৰ্কে আলোচনা কৰোঁ। এই সম্পৰ্কে আগবঢ়াৰ আগতে আমি প্ৰথমে আকৌ কনচিষ্টেণ্টৰ ডেফিনেশ্যনটো এবাৰ চাই লওঁ। এ পেয়াৰ অফ লিনিয়াৰ সাইমultaneous ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ আৰ said to be consistent if they have solution. যদি ইহঁতৰ সলিউশন থাকে তেনেহ'লে আমি ইহঁতক কনচিষ্টেণ্ট বুলি ক'ম। গতিকে এই সলিউশনবোৰ কেনেধৰণৰ হ'ব পাৰে? কনচিষ্টেণ্ট ইকুৱেশ্যনৰ সলিউশনবোৰ সাধাৰণতে দুটা টাইপৰ হ'ব পাৰে। সেই টাইপ দুটা হৈছে টাইপছ অফ সলিউশনছ অফ কনচিষ্টেণ্ট ইকুৱেশ্যনছ, ওৱান ইউনিক সলিউশন এণ্ড আনাদাৰ ইজ ইনফিনিট নাম্বাৰ অফ সলিউশন। গতিকে কনচিষ্টেণ্ট ইকুৱেশ্যনবিলাকৰ ইউনিক সলিউশনো থাকিব পাৰে আৰু ইনফিনিট নাম্বাৰ অফ সলিউশনো থাকিব পাৰে। ইউনিক সলিউশন অৰ্থাৎ অনলি ওৱান পেয়াৰ অফ সলিউশন। যদিহে তাৰ ভেৰিয়েবল এক্স আৰু ৱাইৰ কাৰণে আমি কেৱল ওৱান পেয়াৰ অফ সলিউশন পাওঁ, অৰ্থাৎ এক্সৰ কাৰণে এটা ভেলু আৰু ৱাইৰ কাৰণে আমি এটা ভেলু অৰ্থাৎ সলিউশন পাওঁ, তেনেহ'লে তাক আমি ইউনিক সলিউশন বুলি কওঁ। সেকেন্ড, ইনফিনিট নাম্বাৰ অফ সলিউশন, ইনফিনিট পেয়াৰ অফ সলিউশন। যদিহে আমি এক্সৰ কাৰেস্পণ্ডিং ভেলুৰ কাৰণে ৱাই কাৰেস্পণ্ডিং ভেলু আমি কেইবাটাও পাব পাৰোঁ, অৰ্থাৎ ইনফিনিট নাম্বাৰ অফ সলিউশন যদি সেই ইকুৱেশ্যনৰ পেয়াৰটোৱে এক্সিষ্ট কৰে তেনেহ'লে তাক আমি ইনফিনিট সলিউশন বুলি ক'ব পাৰোঁ। গতিকে কনচিষ্টেঞ্চিৰ কণ্ডিশ্যন আমি চোৱাৰ আগতে আমি এই দুটা কণ্ডিশ্যন চাব লাগিব। আহক আমি সেই কণ্ডিশ্যন দুটা কি হয়। আমি এই কণ্ডিশ্যনখিনি সম্পৰ্কে জনাৰ আগতে আমি ইকুৱেশ্যন দুটা ষ্টেণ্ডাৰ্ড ফৰ্মটো জানি ল'ব লাগিব। আমাক দিয়া ইকুৱেশ্যন কেইটা আমি ষ্টেণ্ডাৰ্ড ফৰ্মত প্ৰথমতে প্ৰকাশ কৰি ল'ব লাগিব, তেতিয়াহে আমি সেই কণ্ডিশ্যন কেইটা এপ্লাই কৰিব পাৰিম। আহক আমি কণ্ডিশ্যন কেইটা কি চাই লওঁ। কণ্ডিশ্যনছ ফৰ কনচিষ্টেণ্ট, কনচিষ্টেণ্ট হ'বলৈ হ'লে কণ্ডিশ্যন কেইটা হৈছে a1 by a2 not equal to b1 by b2। আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ষ্টেণ্ডাৰ্ড ফৰ্মৰ পৰা আমি a1 b1 a2 b2 আৰু c1 c2 এই ভেলু কেইটা আমি নিশ্চয় ডিটাৰমাইন কৰিব পাৰিম। তাৰপিছত আমাৰ যদি প্ৰথম কণ্ডিশ্যন a1 by a2 ৰেচিঅ' আৰু b1 by b2 যিটো ৰেচিঅ' সেই ৰেচিঅ' দুটা আমি ফাইণ্ড আউট কৰিম। সেই ৰেচিঅ' কেইটা যদি নট ইকুৱেল হয় তেনেহ'লে সেই ইকুৱেশ্যন কেইটা কনচিষ্টেণ্ট হ'ব আৰু ইউনিক সলিউশন থাকিব। দ্বিতীয় কণ্ডিশ্যন, যেতিয়া a1 by a2 ৰেচিঅ' b1 by b2 ৰেচিঅ' আৰু c1 by c2 ৰেচিঅ' কেইটা ইকুৱেল হ'ব, অৰ্থাৎ a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2, তেতিয়া সেই দিয়া ইকুৱেশ্যন কেইটাৰ কনচিষ্টেণ্ট হ'ব আৰু লগতে সিহঁতৰ ইনফিনিট নাম্বাৰ অফ সলিউশন থাকিব। আহক আমি এতিয়া ইনকনচিষ্টেঞ্চি সম্পৰ্কে আগবাঢ়োঁ। ইনকনচিষ্টেণ্ট মানে হৈছিলে তাত কোনো ধৰণৰ সমাধান নাথাকে। যেতিয়া আমি ষ্টেণ্ডাৰ্ড ফৰ্মৰ পৰা a1 by a2 b1 by b2 আৰু c1 by c2 ভেলু কেইটা ডিটাৰমাইন কৰিম, তাৰপিছত যেতিয়া a1 by a2 ইকুৱেল b1 by b2 নট ইকুৱেল c1 by c2, অৰ্থাৎ এই ৰেচিঅ' কেইটাৰ প্ৰথম দুটা ৰেচিঅ' ইকুৱেল হ'ব, কিন্তু এই তৃতীয় ৰেচিঅ'টো
এই প্ৰথম দুটা ৰেচিঅ'ৰ সৈতে যেতিয়া ইকুৱেল নহ'ব তেতিয়া আমি ইনকনসিস্টেন্ট হ'ব, অৰ্থাৎ তেতিয়া আমি কোনো ধৰণৰ সলিউশন নাপাওঁ। গতিকে আমি তিনিটা কণ্ডিশ্যন পালোঁ। দুটা কণ্ডিশ্যন আছে কনসিস্টেন্টৰ কাৰণে আৰু এটা কণ্ডিশ্যন আছে ইনকনসিস্টেন্টৰ কাৰণে। এই কণ্ডিশ্যন কেইটা হৈছে A1/A2 not equal B1/B2, তেতিয়া কনসিস্টেন্ট এণ্ড ইউনিক সলিউশন আমি পাম। দ্বিতীয় কণ্ডিশ্যন A1/A2 equal B1/B2 equal C1/C2, যেতিয়া আমি সেই তিনিটা কণ্ডিশ্যনেই তিনিটা ৰেচিঅ'ই আমি যেতিয়া ইকুৱেল পাম তেতিয়া সেই ইকুৱেশ্যন কেইটা কনসিস্টেন্ট হ'ব আৰু ইনফিনিট নাম্বাৰ অফ সলিউশন তাত এক্সিষ্ট কৰিব। যেতিয়া A1/A2 equal B1/B2 but not equal to C1/C2, যেতিয়া প্ৰথম দুটা ৰেচিঅ' একে হ'ব কিন্তু তৃতীয় ৰেচিঅ'টো কেতিয়াও একে নহয়, তেতিয়া আমি ইনকনসিস্টেন্ট হ'ব আৰু তাত কোনো ধৰণৰ সলিউশন নাথাকিব। গতিকে পইণ্টছ টু ৰিমেম্বাৰ কণ্ডিশ্যনছ ফৰ কনসিস্টেন্ট এণ্ড ইনকনসিস্টেন্ট, এই তিনিটা কণ্ডিশ্যন আপোনালোকে সদায় মনত ৰাখিব। A1/A2 not equal to B1/B2 is for consistent and unique solution. Second condition A1/A2 equal B1/B2 not equal to C1/C2 for consistent and infinite number of solution. তৃতীয় কণ্ডিশ্যন A1/A2 equal B1/B2 not equal C1/C2 for inconsistent and no solution. আশা কৰোঁ আপোনালোকে এই সকলোখিনি তথ্য ভালদৰে মনত ৰাখিব। আমি পৰৱৰ্তী ভিডিঅ'ত ইনকনসিস্টেন্সি আৰু কনসিস্টেন্সি কেনেদৰে দেখুৱাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। আমাক দিয়া দুটা ইকুৱেশ্যনৰ কনসিস্টেন্ট আৰু ইনকনসিস্টেন্ট প্ৰুভ কৰিবলৈ হ'লে আমি এই কণ্ডিশ্যন তিনিটা সদায় আমি মনত ৰাখিব লাগিব। এই কণ্ডিশ্যন তিনিটা আপোনালোকে নিশ্চয় মনত ৰাখিব বুলি আশা ৰাখিলোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত আমাক দিয়া হোৱা ইকুৱেশ্যন কেইটাৰ পৰা কনসিস্টেন্স আৰু ইনকনসিস্টেন্ট আমি কেনেদৰে ভেৰিফাই কৰিম সেই সম্পৰ্কে আমি আলোচনা কৰিম। আজিলৈ ইমানেই। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আমাৰ মৃদুল হাজৰিকা অফিচিয়েল ষ্টাডি মেথ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব। ধন্যবাদ।